হেল্ল' জান তুমি আহি আছা না মই তোমাৰ কাৰণে মই ৰখি আছোঁ ইয়াতে এই আমাৰ ঘৰৰ পিছে লাও চাংখন যি আছে তাতে মই বহি আছোঁ তুমি আহা সোনকালে হেল্ল' এই মই গৈছোঁ হেল্ল' যাই আছোঁ অলপ পৰ পামে এই গৈছোঁৱে গৈছোঁ ৰ মই তোমাক ইমান ৰখি আছোঁ আমাৰ ঘৰৰ মানুহ দেখা পাই আকৌ আহিবা নহয় তুমি খাবা যাম পটক খাইছোঁ ঠিক আছে বাৰু লগ পালোঁ বাৰু ভাল লাগে বাৰু আমি পিছৰ কথা ঠিকে আছে বাৰু তেওঁ গম পালি আকৌ এতিয়া গালি পাৰিব সেইকাৰণে মই এটা মনে আহিছোঁ এই মাইনা নকবি দেই একেবাৰে নকবি যাম তুমি পিছে তুমি যোৱা দে কালি আহিম দে ঠিকে আছে দে কালি আহোঁতে এটা ফোন কৰিম ফোন কৰিম দে তেওঁ থাকিলে আকৌ নৰা ঠিকে আছে বাৰু তেওঁ নহ'লে মই মনে ফোন কৰিম মোৰ নামততো তুমি ডিলিট কৰি থবা ডিলিট এতিয়া গম পাবা মোৰ পিছে যাওঁ হেল্ল' পিছে আজি আহিবি না যাৱাৰ কথা আছে পিছে এতিয়া মানুহটো আছে নহয় মানুহটো ইফালে যদি যাব পাৰিলো হয় তোমাক এটা বহুত মনত পৰি আছে যাম ৰ মানুহটো ইফাল বুলিহে যাব পাৰিম না দে পিছে আইতা নাই মোৰ কাণত আজি আহিল নেকি পিছে কাণ খানা এনেও ঘিঘিৰিয়ে থাকে মোৰ কথা পাতি ভাল পাইছো কাম কৰা মানুহ কাম কৰা মানুহ মাতছা কামক লাগি দে পিছে দে কি কৰা কৈছো মই ছাগলীকেইটা লৈ আহো না ভাগ্য ভাল বাচি গেলো বাহিৰে যদি কিলা ফোন কৰা কথা বুকে টিপি আছে বাচিছোঁ কিবা মই 1 ঘণ্টাৰ কাৰণে আছোঁ তেওঁ 1 ঘণ্টাৰ কাৰণে ক'ৰবাত গৈছে কি দৰকাৰী কথা আছে তাই তুমি এতিয়া মোৰ লগত যাবা নহয় মইতো যাওঁকে আছোঁ এতিয়া মই কেনেকৈ যাম ছোৱালী মই এতিয়া কেনেকৈ যাম পিছে ছোৱালীটো নক'লো মাইনাকো লৈ যাম দে পিছে দে এতিয়া তুমি মাত্ৰ যোগাযোগটো কৰ তোমাৰ আছে আৰু কিবা ভাল হৈছে কিবা আপেল চাপেল খাই নেকি এতিয়া তোমাৰ প্ৰেমত পৰিবাৰ পে ভাল হৈছোঁ মই বহি যাওঁ সোনকালে তেওঁ আহি দেখা পালে মোক মাৰিব তাড়াতাড়িকে যা যা The next day. জান দেখোন ক'ত যোৱা এই মই বেংকত গৈছিলোঁ তোমাক লগ পালোঁ ভালে হ'ল এতিয়া পিছে কি কিমান আগবাঢ়িছা মোৰ কোনো হেৰি নাই তুমি যেতিয়া টাইম দিয়ে তেতিয়ালৈকে মই
মই যোগাৰ কৰি আছোঁ 10,000 টকাটো সোমাইছে বাৰু কিন্তু আজি নেট নাই ওলাব আনিলোঁ ঠিকে আছে আৰু 10,000 টকাটো উলিয়ালিয়া অঁ। মই মাইনা কাপোৰ কানি আৰু মোৰ কেইযোৰমান কাপোৰ আৰু তুমিও আনিয়া কাপোৰ আমাক লাগি আছে বাৰু পইচা অলপ আছে মোৰ অঁ ময়ো বেংকৰ পৰা উলিয়াব লাগিব ঘৰ ভাড়া এতিয়া ক'ত লাগি নিম বুলি ভাবছা মোক গুৱাহাটীতে নিম বুলি ভাবিছোঁ প্ৰথম অঁ হেৰি আকা এই ৰুমটো চাইছা নে নাই পাকা ৰুম অঁ পাকা পানীৰো সুবিধা আছে অঁ ধুনীয়া আৰু বাচন বৰ্তনো লাগব বাচন বৰ্তন অলপ লাগিব অলপ কিনি ল'ব লাগিব তাত এই মই এতিয়া ঘৰত অলপমান হেৰি তেওঁৰ লগত কাজিয়া কৰি আছোঁ কিবা এটা সুবিধা উলিয়াই এটা চুটা এটা সাজি ল'ব কিবা লাগিব এটা চোতা ল'ব লাগিব আৰু মাইনাক বাৰু মই লৈয়ে যাম আৰু তাৰপিছত আমি গুৱাহাটীত তাতে আঢ়ৈ থাকিলি তেতিয়া আৰু কোনো গমেই নাপাওঁ গম নাপাওঁ অঁ তুমি কিন্তু এইকেইটা দিন কিবা কৰি হ'লেও অলপ পইচা বেছিকৈ ল'বি হ'ব বাৰু মই পইচা অলপ নোৱাৰি যাব অঁ মই কিন্তু তোমাৰ লগত যাম বুলি একদম পুৰা প্ৰস্তুতীয়া হৈ আছোঁ তুমি আকৌ নেনা নহবি নহ'লে কি আৰু মই তোমাক লৈ বাট চাই আছোঁ মই অঁ তোমাক লৈ বাট চাই আছোঁ তুমিয়ে মোক মিষ্টেক নকৰিবি নাই মই নকৰোঁৱে বাৰু এতিয়া মই 10,000 টকাটোকে হিনা ওলাও হৈ আছে এতিয়া মোৰ নেট নাই নহয় নেটত ধৰিহে ওলাব পৰা নাই বাৰু কালি পৰহি মানে ওলাইছোঁ তুমি অঁ মই 10,000 টকাটো উলিয়াই বাহিৰে যাম অঁ মই তোমাক ফোন কৰিম ফোন কৰিলে হ'ব অঁ হ'ব দে অঁ দে পিছে এতিয়া আকৌ মই যাওঁ আকৌ তেওঁ দেখা পালি আকৌ এতিয়া গালি পাৰিব মোক অঁ আমাৰ মাইনাই নকওঁৱে নকৰিবি দেই অঁ নকওঁৱে দে এক চকলেট দি থাকিবি হ'ব অঁ